হিমন্ত বিশ্ব শৰ্মা অসমৰ ১ নম্বৰ খলনায়ক। ডক্টৰ হীৰেন গোহাঁইক কৰা আক্ৰমণৰ প্ৰত্যুত্তৰ নিৰুপমা বৰগোহাঁইৰ। ডক্টৰ হীৰেন গোহাঁই আমাৰ নমস্য ব্যক্তি। তেওঁ সদায় শুদ্ধ পথেই আপোচবিহীনভাৱে শুদ্ধ পথ অনুসৰণ কৰি চলি আছে। কেতিয়াও তেওঁ মাদানীৰ পক্ষ লোৱা নাই। অসমৰ ১ নম্বৰ খলনায়ক হ'ল হিমন্ত বিশ্ব শৰ্মা। গতিকে তেওঁৰ এই কথাত মই তীব্ৰ বিৰোধিতা কৰিছোঁ। ৰাজ্যৰ বিশিষ্ট চিন্তাবিদ বুদ্ধিজীৱী ডক্টৰ হীৰেন গোহাঁয়ে আৰ্ছাদ মাদানীৰ নিৰ্দেশত চলা তথা মাদানীৰ সৈতে হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ নাম সাঙুৰাত এইদৰে সুচাৰ হৈ পৰিল অসমৰ সৰ্বজন শ্ৰদ্ধেয় বিশিষ্ট সাহিত্যিক নিৰুপমা বৰগোহাঁই। এইবাৰ শুনক শুকুৰবাৰে ডক্টৰ গোহাঁই সন্দৰ্ভত কি কৈছিল হিমন্ত বিশ্ব শৰ্মাই। মাদানীৰ শ্ৰুতলিপি লৈ যিসকলে ইয়াত কাম কৰিছে হীৰেন গোহাঁই ডাঙৰীয়াৰ নেতৃত্বত তেওঁলোকৰ বিৰুদ্ধে আমি সাৱধান হৈ থাকিব। হীৰেন গোহাঁইৰ বিপক্ষে মাত মতাটো এটা ভাল কামৰ ভিতৰত এটা। নেতা মন্ত্ৰী বিধায়কসকলক বিতৰ্কিত মন্তব্য নকৰিবলৈ বিজেপিৰ দলীয় সভাত সকীয়াই দিছিল সভাপতি ৰঞ্জিত দাসে। পিছে ক্ষমতাৰ ৰাগীয়ে মূৰত ধৰা গুৰু গোসাঁই নমনা বহুবল্কী হিমন্ত বিশ্ব শৰ্মাই নিজকে দলতকৈ ঊৰ্ধত বুলি ভাবি বাৰম্বাৰ উলংঘা কৰিছে দল তথা সভাপতিৰ নিৰ্দেশনা, যাৰ বাবে ৰাজ্যৰ বিশিষ্ট ব্যক্তিসকলে কবলৈ বাধ্য হল দিনে নিশাই মাদানীৰ সপোনেই দেখে হিমন্ত বিশ্ব শৰ্মাই। ক্ষমতা সৰ্বস্ব নীতিহীন ৰাজনীতিক হিমন্ত বিশ্ব শৰ্মা নতুনকৈ বিজেপি খুব ডাঙৰ বিজেপি হৈ পৰিছে আৰু তেওঁ মাদানীৰে সপোন দেখি থাকে। সাম্প্ৰতিক সময়ৰ ৰাজনীতি হ'ল নীতিহীন ৰাজনীতি। ক্ষমতা সৰ্বস্ব নীতিহীন ৰাজনীতিকসকলে আচলতে যিকোনো কথাই ক'ব পাৰে। বিভিন্নজনে ধিক্কাৰ দি যোগ্য প্ৰত্যুত্তৰ দিলে হিমন্ত বিশ্ব শৰ্মা। হীৰেন গোহাঁই মাদানীৰ মানুহ, মনজিৎ মহন্ত মাদানীৰ মানুহ, হৰে কৃষ্ণ ডেকাও মাদানীৰ মানুহ, ঠিক আছে মানি ললো। এই বাকীবোৰ যে শদিয়াৰ পৰা ধুবুৰীলৈকে বিভিন্ন দল সংগঠন এই বিজ্ঞ মানুহবোৰ ইয়াত থিয় হৈছে, এইবোৰ চব মাদানী মানুহ নেকি? নে তেওঁ বাংলাদেশী মানুহ? যদি জাহ্নু বৰুৱাৰ পৰা প্ৰদীপ বৰুৱালৈকে, নিৰুপমা বাইদেউৰ পৰা অৰূপা পতংগীয়া কলিতালৈকে এই আটাইবিলাক মানুহ যদি আচলতে মাদানীৰ যদি সংগী হয় বা মাদানীৰ নিৰ্দেশত চলা মানুহ হয়, তেতিয়াহ'লে অসমখন মাদানীৰ নিৰ্দেশত চলে বুলি তেতিয়াহ'লে হিমন্ত বিশ্ব শৰ্মাই ক'ব লাগিব। এইবিলাক বিজেপি দলৰ একোটা বিষয়টোক বেলেগ ফালে নিবৰ কাৰণে কৰা এটা অপচেষ্টা। যেতিয়া জইণ্টিজ হয় প্ৰতিটো বগা বস্তুকে হালধীয়া দেখাৰ দৰে যাৰ মন ইতিমধ্যে বিকাৰগ্ৰস্ত হৈছে, সেই বিকাৰগ্ৰস্ত মনে দৃষ্টিয়ে সেই বিকাৰ ৰূপটোকে মানুহৰ মাজত প্ৰত্যক্ষ কৰিব। কেৱল ডক্টৰ হীৰেন গোহাঁইক আক্ৰমণ কৰাই নহয়, অসম চুক্তি অপ্ৰাসংগিক বুলি মন্তব্য কৰিছিল হিমন্ত বিশ্বই। এইবিলাক কথাটো মই সদায় কওঁ যে আছাম একৰ্ডখন ইট ইজ এ মিষ্টেক। এইটো আৰু আজি ইয়াত কোৱা কথা নহয়, এইটোতো মই মুকলিমূলীয়াভাৱে কৈ থাকোঁ যে 1971 ইজ এ মিষ্টেক। সেইটোতো মই সদায় কৈ থাকোঁ। আৰু সেইটোৰ কাৰণেতো 800 শ্বহীদে প্ৰাণ বলিদান কৰা নাছিল। এইটোতো মই ইয়াত কোৱা নহয়, মই ইয়াত আৰু বাহিৰত বেলেগ কথা নকওঁ, মই এটা কথাই কৈ থাকোঁ। মন্ত্ৰীজনৰ এই মন্তব্যত জাঙুৰ খাই উঠিছে সদৌ অসম ছাত্ৰ সন্থা। তেখেতৰ এই বক্তব্যটো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বক্তব্য নেকি, নে গৃহমন্ত্ৰী ৰাজনাথ সিং ডাঙৰীয়াৰ বক্তব্য, নে কেন্দ্ৰীয় কেবিনেটৰ বক্তব্য? তেখেতৰ বক্তব্যটো অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বক্তব্য নে ৰাজ্যিক কেবিনেটৰ সিদ্ধান্ত? এই কথা আমি জানিব খুজিম। আৰু এনেধৰণৰ কথাটো আমি আগ্ৰাহ্য কৰিছোৱেই। আৰু অসম চুক্তিক অশ্ৰদ্ধা কৰা মানে অসমৰ জাতীয় আন্দোলনক, জাতীয় শ্বহীদসকলক অশ্ৰদ্ধা কৰা। কিন্তু আমি জানিব খোজো এই ধৰণৰ বিভ্ৰান্তি সৃষ্টি কৰাৰ মূল কাৰণটো কি? প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই ক'লে এনে মন্তব্যৰে হিমন্তই অৱমাননা কৰিছে দেশৰ সংবিধানক। অসম চুক্তিৰ আধাৰত পাৰ্লিমেণ্টত সংবিধান সংশোধন হৈ নাগৰিকত্ব আইনত 6A এটা দফা সংযোজন হৈছে। গতিকে ইয়াৰ পিছত এই অসম চুক্তিখন যদি অপ্ৰাসংগিক বুলি কয়, তেওঁ সংবিধানক অৱমাননা কৰা হয়, পাৰ্লিমেণ্টক অৱমাননা কৰা হয়। সৰ্বত্ৰ এনে তীব্ৰ প্ৰতিক্ৰিয়াৰ পিছতো কিন্তু হিমন্ত বিশ্ব সম্পৰ্কত আশ্চৰ্যজনকভাৱে নৰম সুৰ অগপৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাৰ। এই কথাটো নতুন কথা নহয়, সেইসকলৰ মুখত এই কথাটো নতুন কথা নহয়। পূৰ্বৰ চৰকাৰত থাকোঁতেও হওক, পিছৰ পৰ্যায়ত হওক, যিটো সময়ত অসমৰ মানুহে ভাৰতীয় জনতা পাৰ্টীৰ লগত লগ হৈ নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ আমাক কৈছিল, সেই সময়তো তেওঁলোকৰ এনেবোৰ বক্তব্য আছিল। সেয়া যি কি নহওক, ক্ষমতাশালী মন্ত্ৰীজনৰ এনে কাণ্ডক কি ক'ব ৰাইজে? উদ্ধতালি নে হিমন্তালি? ব্যুৰো ৰিপৰ্ট, প্ৰতিদিন টাইম।